টিচাৰ নিউজত দেখিছোঁ কেনেকৈ ইউক্ৰেইনত থকা ভাৰতীয় ষ্টুডেণ্টবোৰে তিৰংগা দেখুৱাই যুদ্ধৰ মাজেৰে গুচি আহিছে। ভাৰতৰ তিৰংগাৰ ইমান শক্তিনে? হয়তো বিজয়ী বিশ্ব তিৰংগা প্যাৰা ঝণ্ডা উঁচা ৰহে হামাৰা। তাৰোপৰি ৰাছিয়াই কথা দিছিল মোদীক যে ৰাছিয়াই ভাৰতৰ ষ্টুডেণ্টৰ একো অনিষ্ট হ'ব নিদিয়ে। ভাৰতীয় ষ্টুডেণ্টবোৰ মেডিকেল পঢ়িবলৈ ইউক্ৰেইনত কিয় যায় টিচাৰ? ভাৰত চৰকাৰৰ মেডিকেল কলেজবোৰত মেডিকেল ষ্টুডেণ্টৰ কাৰণে ছিটৰ সংখ্যা প্ৰায় 77,000 আৰু প্ৰাইভেট কলেজবোৰত মেডিকেল পঢ়িবলৈ হ'লে 50 লাখৰ পৰা 1 কোটিমান খৰচ হয়। সেইকাৰণে ভাৰতীয় ষ্টুডেণ্টবোৰ মেডিকেল পঢ়িবলৈ ইউক্ৰেইনত যায়। ইউক্ৰেইনতনো কিমান খৰচ হয় টিচাৰ? ইউক্ৰেইনত 15 পৰা 25 লাখমান খৰচ হয়। তাৰোপৰি তাৰ শিক্ষা ব্যৱস্থাও উন্নত আৰু ইয়াৰ মেডিকেল কলেজবোৰ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন আৰু ইউনেস্কোৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত। বহুত পুৰণি বন্ধু কিন্তু 1971 যেতিয়া ইণ্ডিয়া পাকিস্তানৰ যুদ্ধ হৈছিল আৰু আমেৰিকা ব্ৰিটেইন আদিৰ দৰে শক্তিশালী দেশবোৰ ভাৰতৰ বিৰুদ্ধে আছিল আৰু ভাৰত একেবাৰে অকলশৰীয়া হৈ পৰিছিল, তেতিয়া ৰাছিয়াই ভাৰতৰ হৈ এই দেশবোৰৰ বিৰুদ্ধে থিয় দিছিল। টিচাৰ কথাখিনি অলপ ভালদৰে বুজাই দিয়কচোন। ঠিক আছে চিন্তু, মই অলপ বহি লৈ তোক কথাখিনি বুজাই দিওঁ। 1971 যুদ্ধৰ ফলত পাকিস্তান দুভাগ হৈ বাংলাদেশৰ সৃষ্টি হ'ল আৰু সমগ্ৰ বিশ্বৰ আগতে পাকিস্তানে ভাৰতৰ আগত আত্মসমৰ্পণ কৰিলে। 1971 যুদ্ধৰ আগতে বাংলাদেশ পাকিস্তানৰ এখন ৰাজ্য আছিল আৰু ইয়াক পূব পাকিস্তান হিচাপে জনাজাত আছিল। টিচাৰ তাৰমানে এতিয়াৰ পাকিস্তান তেতিয়া পশ্চিম পাকিস্তান আছিল নেকি? হয়, পূব পাকিস্তানৰ লোকক পশ্চিম পাকিস্তানৰ লোকে সদায় দমন কৰি ৰাখিছিল আৰু পাকিস্তান চৰকাৰত এই অংশৰ লোকৰ নেতাৰ সংখ্যা বহুত কম আছিল। তদুপৰি পূব পাকিস্তানৰ বঙালী জনসাধাৰণক উৰ্দুকে প্ৰধান ভাষা হিচাপে ল'বলৈ বাধ্য কৰিছিল, যাৰ কাৰণে জনসাধাৰণে বিদ্ৰোহ আৰম্ভ কৰিলে। পাকিস্তানে এই বিদ্ৰোহ দমন কৰাৰ লগতে ভাৰতকো আক্ৰমণ কৰাৰ সুবিধা বিচাৰি আছিল। পাকিস্তানে এই যুদ্ধত বৰ বেয়াকৈ মাৰ খালে আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ই আটাইতকৈ ডাঙৰ মিলিটেৰী চাৰেণ্ডাৰ আছিল। পাকিস্তানৰ মিলিটেৰী প্ৰায় 93,000 সৈন্য ভাৰতৰ বন্দী হৈছিল। কিন্তু ভাৰতৰ বাবে এই যুদ্ধ ইমান সহজ নাছিল, কাৰণ পাকিস্তানৰ ছাপোৰ্টত আছিল আমেৰিকা, ব্ৰিটেইন, শ্ৰীলংকা আদিৰ দৰে শক্তিশালী দেশবোৰ। 1971 চনৰ 3 ডিচেম্বৰত পাকিস্তানে ভাৰতৰ 11টা এয়াৰবেছত আক্ৰমণ কৰিলে আৰু 4 ডিচেম্বৰত ভাৰতেও যুদ্ধ ঘোষণা কৰিলে। ভাৰতৰ আৰ্মি, নেভি আৰু এয়াৰফ'ৰ্চ মিলি খুব সোনকালেই পাকিস্তানৰ 15,000 ইয়াৰ্ড নিজৰ দখলত আনিলে। ভাৰতীয় নৌসেনাৰ জাহাজ INS ৰাজপুতে পাকিস্তানৰ ছাবমেৰিন PNS গাজি, যিখন আমেৰিকাৰ আছিল, ধ্বংস কৰি পেলালে আৰু লগতে 10খন পাকিস্তানৰ বেটলশ্বিপ আৰু বহুতো তেল ভাণ্ডাৰ নষ্ট কৰিলে। তেতিয়া আমেৰিকা ব্ৰিটেইনে কি কৰিলে টিচাৰ? তেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰিচাৰ্ড নিক্সনে চাইনাক ভাৰত আক্ৰমণ কৰিবলৈ উচতালে। ইফালে ৰাছিয়াই চাইনাক প্ৰথমেই সতৰ্ক কৰি থৈছিল যাতে চাইনাই কোনো কাৰণতে ভাৰতক আক্ৰমণ নকৰে। গতিকে চাইনাই নিজকে এই যুদ্ধৰ পৰা আঁতৰত ৰাখিলে। ইফালে 9 ডিচেম্বৰত আমেৰিকাই নিজৰ এয়াৰক্ৰাফ্ট কেৰিয়াৰ USS এণ্টাৰপ্ৰাইজক নিজৰ 7th ফ্লীটৰ সৈতে পঠাই দিলে। 10 ডিচেম্বৰত ব্ৰিটেইনৰ যুদ্ধজাহাজ ইগলো আহি ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আমেৰিকাৰ জাহাজৰ লগত বংগোপসাগৰত লগ দিলেহি। তেতিয়া ভাৰতৰ কি হ'ল টিচাৰ? তেতিয়া ৰাছিয়াই নিজৰ বন্ধুত্ব ৰাখিলে আৰু নিজৰ 40 নম্বৰ ফ্লীট আৰু নিউক্লিয়াৰ ছাবমেৰিনো পঠাই দিলে বংগোপসাগৰলৈ। ৰাছিয়াৰ জাহাজবোৰ আহি আমেৰিকা ব্ৰিটেইনৰ জাহাজৰ সন্মুখত থিয় দিলেহি। আমেৰিকা ব্ৰিটেইনৰ সকলোবোৰ জাহাজ আছিল ৰাছিয়াৰ এণ্টিশ্বিপ মিছাইলৰ লক্ষ্যত। ৰাছিয়াই নিজৰ ছাবমেৰিনো পানীৰ ওপৰলৈ উঠাই আনিলে যাতে ই আমেৰিকাৰ ছেটেলাইটত ধৰা পৰে আৰু আমেৰিকাই গম পায় যে ৰাছিয়াই লগত নিউক্লিয়াৰ পাৱাৰ লৈ আহিছে আৰু ভাৰতক আক্ৰমণ কৰিলেই ৰাছিয়াই তেওঁলোকৰ অৱস্থা বিষম কৰিব। ৰাছিয়াৰ যুদ্ধংদেহী মনোভাৱ দেখি আমেৰিকা ব্ৰিটেইন পিছ হুহুকিবলৈ বাধ্য হ'ল। শ্ৰীলংকাইনো পাকিস্তানক কেনেকৈ সহায় কৰিছিল টিচাৰ? পাকিস্তানৰ জাহাজবোৰে শ্ৰীলংকাৰ বন্দৰতেই তেল ভৰাইছিল। আমেৰিকা ব্ৰিটেইন পাছ হুহুকাৰ পাছতেই 16 ডিচেম্বৰত পাকিস্তানে ভাৰতৰ ওচৰত আত্মসমৰ্পণ কৰিলে আৰু পাকিস্তানৰ দুভাগ হৈ বাংলাদেশৰ সৃষ্টি হ'ল। টিচাৰ আৰু এটা প্ৰশ্ন আছিল। হ'ব কিন্তু নেক্সট ক্লাছত আলোচনা কৰিম। সেইটো পিছে আপোনালোকৰ লাইক, শ্বেয়াৰ আৰু কমেণ্টৰ ওপৰতহে নিৰ্ভৰ কৰিব। সেই নহয়, নেক্সট ক্লাছটো সোনকালে কৰিবৰ বাবে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবচোন আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।